क'क्राझार मेडिकेल कलेज एन्ड हस्पिटालनि गिबि बेचनि MBBS नि थाखोखौ दिनै बेखेवनानै होफैबाय आसामनि सावस्रि बिफाननि मन्थ्रि केशव महन्तआ। मख'नो गोनांदि क'क्राझार मेडिकेल कलेज एन्ड हस्पिटालखौ थांनाय माखासे दान सिगांनो बिनि देहा फाहामसालिखौ बेखेवदोंमोनब्लाबो फोरोंथाय राहाखौ बेखेवनाय जायाखैमोन। बिनिनो MBBS नि गिबि सारिनि थाखो फोरोंथायखौ दिनैनिफ्राय जागायसिगोन क'क्राझार मेडिकेल कलेज एन्ड हस्पिटालाव। गिबि सिरि हिसाबै क'क्राझार मेडिकेल कलेज एन्ड हस्पिटालाव सा 100 फरायसाफोरखौ मुं थिसनथाय होनायनि खाबु दंमोन। बेनिनो सा 87 फरायसाफोरा क'क्राझार मेडिकेल कलेज एन्ड हस्पिटालाव मुं थिसनदों। दिनै क'क्राझार मेडिकेल कलेज एन्ड हस्पिटालनि थाखो फोरोंथाय बेखेवनाय हाबाफारियाव बेखेवगिरि आलासि महरै बाहागो लादों आसामनि सावस्रि बिफाननि केबिनेट मन्थ्रि केशव महन्तआ। बेजों लोगोसेनो बाहागो लायो BTSनि गाहाय खुंगिरि प्रमद बर', बुंथिगिरि काथिराम बर', मावफुं सोद्रोमा रेवरेवा नार्जारी, सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार दे, BTSनि बारग' लेङाइ गाहाय मावफुं सोद्रोमा काम्पा बरगयारी, MLA लरेन्स इस्लारि, जिरन बसुमतारी आरो गुबुन गुबुन सरकारि मावख'नि मावख'गिरिफोरा बाहागो लायो। बे समाव हाबाफारियाव बाहागो लानानै BTSनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरांगिरिफोरनि सिगाङाव माखासे बाथ्रा फोरमायनायखौ आबुङै मिथिनि फै। इटु BJP एलायन्स पार्टी নহয়, इटु বিধায়িনী দলৰ মিটিং। সকলো MLA থাকিব তাত, গতিকে আমিও থাকিম, সবে থাকিব, MP সকলো থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত তেখেতে MLA সকলৰ লগত কিছুমান সিৰিয়াছলি ডিছকাশ্যনত তেখেতে নিজে এটেণ্ড কৰে, কাৰণ অসমখন তেখেতে যিটো টিম আসাম কৰি নেতৃত্ব দি আছে আৰু তেখেতৰ যিটো ভিজন ভাৰতবৰ্ষৰ ভিতৰত অসমখন উন্নত ৰাজ্য হিচাপে গঢ় দিয়া, এই প্ৰচেছত এই প্ৰক্ৰিয়াত তেখেতৰ সকলো সতীৰ্থ মন্ত্ৰী মানে সপ্তাহে সপ্তাহে কেবিনেট কৰা আৰু MLA সকলকো বছৰত এবাৰ দুবাৰকৈ তিনিবাৰলৈকে মানে অৰিয়েণ্টেশ্যন দিয়া, বিভিন্ন ইস্যুক লৈ পেলাই সিৰিয়াছলি আলোচনা কৰা, এইবিলাক নতুন এটা ৰাজনৈতিক এটা পৰিৱৰ্তন, ৰাজনীতি চিন্তাধাৰাত এটা নতুন পৰিৱৰ্তন, নতুন কালচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আনিছে। আগৰ সময়ত তেনেকুৱা মিটিংবিলাক হোৱা নাছিলে, কোনো অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম বা বিভিন্ন বিষয়বিলাকক লৈ পেলাই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকক লৈ পেলাই MLA সকলক অৱগত কৰা তেনেকুৱা বহুত বেছি নাছিলে এছেম্বলিৰ বাহিৰে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত কোনো এজনকে বাদ দি পেলাই তেখেতে চৰকাৰ চলাব বিচৰা নাই। আজি দেখিবলৈ পাইছোঁ তেখেতৰ মন্ত্ৰী বিধায়ক অকল নহয়, আজি DC কনফাৰেন্স হয়, SP কনফাৰেন্স হয়, চাৰ্কেল অফিচাৰবিলাকক লৈ পেলাই তেখেতে কনফাৰেন্স কৰে, বিভিন্ন স্তৰৰ বিভিন্ন লেভেলৰ বিষয়াসকলক লৈ ষ্টাফসকলক লৈ কনফাৰেন্স কৰে, যাহাতে তেখেতৰ যিটো ভিজন আৰু অসমখনৰ যিটো ৰাইজৰ এটা এক্সপেক্টেশ্যন, অসমখন আগুৱাই যাব লাগে, এই অসমৰ ৰাইজৰ আকাংক্ষাটো পূৰণ কৰিবলৈ তেখেতে সকলো দিশৰ পৰা নেতৃত্ব দি আছে। আৰু ইয়াৰে তিনিচুকীয়াত অহাকালি বিধায়িনী দলৰ এটা মিটিং হ'ব লেজিছলেচাৰ পাৰ্টিৰ, আৰু তাত সকলো MLA মন্ত্ৰী আৰু লগতে MP সকলো উপস্থিত থাকিব। ইতিমধ্যে আকৌ হোষ্টেলৰ কাৰণে চেংচন হৈছে। আগত যিটো হাফ নিৰ্মাণ হৈ আছিলে সেইটো আমি বহুত প্ৰেছাৰ দি পেলাই নিৰ্মাণটো কমপ্লিট হ'ল আৰু এতিয়া হোষ্টেলত ল'ৰা ছোৱালী থাকিব পৰা হ'ল। আমি এখন গাড়ী প্ৰভাইড কৰিছিলোঁ, যিটো অলপ ছেকেণ্ড হেণ্ড গাড়ী আছিলে আমাৰ ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনৰ। এই বছৰত আমি BB ইঞ্জিনিয়াৰিঙক নতুন গাড়ী দিবলৈ গৈ আছোঁ। গতিকে তেনেকুৱা সমস্যাবিলাক লাহে লাহে সমাধান হ'ব। অসম চৰকাৰেও বহুত সুবিধা দি আছে আৰু আমাৰ কাউন্সিলৰ তৰফৰ পৰাও আমাৰ এই ইনষ্টিটিউশ্যনখিনিক সকলো সুবিধা দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ, কাৰণ আমি সকলো জানো যে মানৱ সম্পদ উন্নয়ন যদি হ'ব লাগে এই শিক্ষা অনুষ্ঠানবিলাক ভাল হ'ব লাগিব। গতিকে আমাৰ LP মানে PG টু মানে KG টু PG LP স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ একাডেমিক চব ভাল হ'ব লাগিব। আৰু এনেকুৱা যিবিলাক প্ৰফেশ্যনেল কৰ্চেছৰ কাৰণে আমাৰ ইনষ্টিটিউশ্যন আহিছে, এইসকলে আমাৰ ল'ৰা ছোৱালীক ভাল এমপ্লয়মেণ্ট দিয়াৰ কাৰণে আৰু সেই ল'ৰা ছোৱালীক মানৱ সম্পদ গঢ়াৰ কাৰণে যিহেতু আমাৰ এই ইনষ্টিটিউশ্যনবিলাক আহিছে বা আমি সৃষ্টি কৰিছোঁ, ইয়াৰ সকলো সুবিধাখিনি দিয়াৰ কাৰণে আমি কমিটমেণ্ট এটা ৰাখিছোঁ আৰু সেই হিচাপে কাম কৰি আছোঁ। এইটোৰ কাৰণে এটা কমিশ্যন বহিছে, কমিশ্যনে নিজৰ ৰিপৰ্টটো দিয়াৰ লগে লগে আমাৰ মহামহিম গভৰ্ণৰ অসমৰ গভৰ্ণৰ ডাঙৰীয়া ইয়াৰ সিদ্ধান্ত ল'ব।
আৰু আমি বিচাৰোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আভ্যন্তৰীণ যিটো দিশ সেইটো ভাল হ'ব লাগে, ইনচাইড এণ্ড আউটচাইড তাৰ গোটেই এনভাইৰনমেণ্টটো ভালে থাকিব লাগে আৰু লগতে যিবিলাক সৰু খেলিমেলিবিলাক হৈ আছে এইটো স্থায়ী সমাধান হ'ব লাগে। ইয়াৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অৱগত কৰাইছোঁ আৰু তেখেতে নিশ্চয় এটা গাইড কৰিব আৰু মহামহিম ৰাজ্যপাল ডাঙৰীয়াকো ইয়াৰ ওপৰত আমি আলোচনা কৰিছোঁ, তেখেতেও এটা গাইড কৰিব আৰু সকলো বিচাৰে যে বড়োলেণ্ড ইউনিভাৰ্চিটিখন ভাল হওক, আগুৱাই যাওক, সেইটো সকলো বিচাৰে। সেইকাৰণে আমি আশা কৰোঁ কম দিনৰ ভিতৰতে যিবিলাক সৰু সুৰা সমস্যা চলি আছে সমাধান হ'ব, সেইটো আমি আশা কৰোঁ। আমাৰ ইতিহাসত একেলগে 3খন মেডিকেল কলেজ একেদিনাই আৰম্ভ হোৱা নাছিল। আজিৰ দিনটোত কোকৰাঝাৰ, নলবাৰী আৰু নগাঁও 3খন মেডিকেল কলেজৰ নতুন বৰ্ষৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ হ'ব। নগাঁৱত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, নলবাৰীত জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব আৰু আমি কোকৰাঝাৰত BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ মন্ত্ৰী উৎসাহ বৰ্মা ডাঙৰীয়া আৰু আমি ইয়াত থাকি আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাবলৈ আহিছোঁ আৰু তেখেতসকলে শপত গ্ৰহণেৰে আজি এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিব। গতিকে সেয়ে নহয় আৰু 9খন কলেজতো একেলগে পাঠ্যক্ৰম আৰম্ভ হ'ব। আজি সৰ্বমুঠ 12খন মেডিকেল কলেজত আজি একেদিনাই 1500 নতুন ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰম আৰম্ভ হ'ব। শৰ্টেজত ডক্টৰটো শেষ হৈ যাব শৰ্টেজ হোৱা ডক্টৰটো এতিয়া নাইকিয়া হৈ যাব? নিশ্চয় নাইকিয়া হ'ব, কাৰণ এইবাৰৰ পৰা আমি 1500 MBBS ষ্টুডেণ্টক আমি এডমিশ্যন দিছোঁ আৰু অহাবাৰ আমি আশা কৰিছোঁ তিনিচুকীয়া আমি আৰম্ভ কৰিম, তেতিয়া আৰু 100 বাঢ়িব 1600। গতিকে আমি অতি সোনকালে গৈ 24খন মেডিকেল কলেজৰ যি লক্ষ্য, সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। ষ্টাফটো ইয়াত যিমান ষ্টাফ লাগিব আছে, ষ্টাফ আছে, কাৰণ আমাৰ গোটেইখিনি NMCয়ে পৰ্যবেক্ষণ কৰি থাকে, তেওঁলোকে সকলো ফিজিকেলি ইয়াত চায়ে আমাক অনুমতি দিয়ে, গতিকে সেইকাৰণে চাইছে আৰু ফাৰ্ষ্ট ইয়াৰ তুলনাত যথেষ্টখিনি বেছি আমাৰ ইয়াত। এনেধৰণৰ কথা বোধকৰো এতিয়া নাইকিয়া হৈছে বা কমিছে, কিন্তু এনে অভিযোগ আছিলে। গতিকে এইখিনি আমি চোকা দৃষ্টি ৰাখিছোঁ আৰু আমাৰ যিখিনি স্থানীয়ভাৱে যিসকলে ইয়াত জড়িত আছে প্ৰশাসনত বা স্বাস্থ্য প্ৰশাসনত, তেওঁলোকে এইখিনি সম্পূৰ্ণ দৃষ্টি ৰাখিছে আৰু মই জনাত এতিয়া 2-এটা ঠাইৰ বাদে বেলেগ ঠাইত আৰু অভিযোগ নাই আৰু সেইকেইটাতো আমি এই অভিযোগ অতি সোনকালে नायकिया होवार व्यवस्था करि आछो। गोजोनथाव खौरां आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु। 2023-2024 सोलोंथाय बोसोरनि थाखाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सोहोरनि JD रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्स सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन। भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा, एसिस्टेंट नर्सिंग, फर्स्ट एड पेशेंट केयर, डायलिसिस टेक्निशियन, OT टेक्निशियन, फिजियोथेरापी डिप्लोमाजों लोगोसे 3 बोसोर समनि थाखाय ICU टेक्निशियन, रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन। बेफोर डिप्लोमाखौ आबुङै सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन। गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नम्बराव फोनांजाब खालामनो हागोन, नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयर सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन।